মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি নতুন এটা ভিডিঅলৈ তোমালোকক স্বাগতম জনাইছো। লাষ্ট আমি পঢ়িছিলো চেপ্টাৰ নম্বৰ 5 মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন। এই মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজনৰ প্ৰথম ক্লাছত আমি পঢ়িছিলো ডুবাইনৰ ট্ৰায়াল। ডুবাইনে তিনিটা ট্ৰায়াল উপস্থাপন কৰিছিলে আৰু পৰৱৰ্তী সময়ত ডুবাইনৰ এই ট্ৰায়ালটো যেনেকৈ মৌলৰ শ্ৰেণী বিভাজন কৰিছিলে সেই শ্ৰেণী বিভাজন পদ্ধতি সঠিক ৰূপত উপস্থাপন কৰিব পৰা নাছিলে। পৰৱৰ্তী সময়ত জন নিউল্যান্ড নামৰ এজন ইংৰাজ বিজ্ঞানীয়ে নিউল্যান্ডৰ অষ্টসূত্ৰ 1866 চনত উপস্থাপন কৰিছিল আৰু এই নিউল্যান্ডৰ অষ্টসূত্ৰৰ পৰা মৌলসমূহৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে এটা নিৰ্দিষ্ট মৌলৰ পৰা আৰম্ভ কৰি কোৱা অষ্টক মৌলটোৰ ধৰ্ম সংগীতৰ অষ্টক সা ৰে গা মা পা ধা নি দৰে প্ৰথমটোৰ লগত মিলে। ইয়াকে নিউল্যান্ডৰ অষ্টসূত্ৰ বোলে। তোমালোকে জানা যে এই নিউল্যান্ডৰ অষ্টসূত্ৰটো মৌলসমূহৰ যি পাৰমাণৱিক ভৰ আছে এই পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত ঊৰ্ধ্ব ক্ৰমত কি কৰিছিলে এই সংগীতৰ যি সুৰ আছে এই সুৰ তোমালোকে জানা সা ৰে গা মা পা ধা নি ইয়াৰে যি প্ৰথমটো মৌলৰ পৰা অষ্টমটো মৌলৰ লগত কি আছে মিলে আৰু ইয়াকে নিউল্যান্ডৰ কি বুলি কোৱা হয় অষ্টসূত্ৰ বুলি কোৱা হয়। উদাহৰণস্বৰূপে তুমি চোৱা ইয়াতে আছে সা ৰে গা মা পা ধা নি ইয়াৰ প্ৰথমটো মৌল ইয়াতে হাইড্ৰজেন আছে, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, তাৰপিছত ক্লৰিন আছে। চোৱা 1 2 3 4 5 6 7 8 এই প্ৰথমটোৰ লগত অষ্টমটো মৌলৰ যি আছে তাৰ এটা কি আছে ধৰ্মসমূহ মিলে। কিন্তু কি কৰিছিলে এই নিউল্যান্ডৰ অষ্টসূত্ৰত এই কেলছিয়াম লৈকেহে প্ৰযোজ্য আছিল যি ইয়াৰ বৰ্ধিত ঊৰ্ধ্বক্ৰম আছিল পাৰমাণৱিক ভৰৰ। পৰৱৰ্তী সময়ত দেখা গ'ল যে এই নিউল্যান্ডৰ অষ্টসূত্ৰটো ইয়াত কি কৰিছিলে 56টা মৌল পোৱা গৈছিল 1860 চনলৈকে। এই 56টা মৌল তেওঁ কি কৰিছিলে পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত সজাবলৈ চেষ্টা কৰিছিলে। কিন্তু দেখা গৈছিলে যে টেকনিক্যালি এই কেলছিয়াম লৈকেহে প্ৰযোজ্য আছিল। কেলছিয়ামৰ পিছত যি পাৰমাণৱিক ভৰৰ যি ঊৰ্ধ্বক্ৰম আছিল সেই পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত সজালে এই প্ৰথম মৌলটো আৰু অষ্টমটো মৌলৰ লগত তাৰ ধৰ্মৰ কোনো মিল নাছিল। সেইকাৰণে নিউল্যান্ডৰ অষ্টসূত্ৰটো কি আছিল এই নিউল্যান্ডৰ অষ্টসূত্ৰটো শ্ৰেণী বিভাজনৰ কাৰণে কি আছিল প্ৰযোজ্য বা সফলতা অৰ্জন কৰিব পৰা নাছিল। এতিয়া আমি এই নিউল্যান্ডৰ অষ্টসূত্ৰৰ কিছুমান সীমাবদ্ধতা এই নিউল্যান্ডৰ অষ্টসূত্ৰ এই 1866 চনলৈকে প্ৰায় 56টা মৌল পোৱা গৈছিল। এই 56টা মৌল নিউল্যান্ডে কি কৰিছিল ইয়াক পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত সজাবলৈ চেষ্টা কৰিছিল। কিন্তু ইয়াৰ আগতে মই ক'লো ই কিন্তু অকল কেলছিয়াম লৈকে কি আছিল প্ৰযোজ্য আছিল। ইয়াৰ পিছত কিন্তু পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত সজালে প্ৰথম মৌলটোৰ লগত অষ্টমটো মৌলৰ ধৰ্মৰ কি পোৱা নাছিল মিল পোৱা নাছিল। গতিকে এই নিউল্যান্ডৰ অষ্টসূত্ৰ তোমালোকে চোৱা ইয়াতে এটা ট্ৰায়াল পোৱা গৈছে। চোৱা লিথিয়াম, সোডিয়াম আৰু পটাছিয়াম যেতিয়া আমি ডুবাইনৰ ট্ৰায়াল পাইছিলো ইয়াতে এই ডুবাইনৰ ট্ৰায়ালৰ এটা ট্ৰায়াল পোৱা গৈছে লিথিয়াম, সোডিয়াম, পটাছিয়াম। কেতিয়াবা তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে নিউল্যান্ডৰ অষ্টসূত্ৰ ডুবাইনৰ ট্ৰায়ালত দেখা যায়নে? এনসাৰটো হ'ব নিউল্যান্ডৰ অষ্টসূত্ৰ ডুবাইনৰ ট্ৰায়ালত পোৱা যায়। নিউল্যান্ডৰ এই অষ্টসূত্ৰৰ সীমাবদ্ধতা নিউল্যান্ডৰ অষ্টসূত্ৰ মই অকণমান আগতে কৈ আছো নিউল্যান্ডৰ অষ্টসূত্ৰটো কেৱল কেলছিয়ামৰ ক্ষেত্ৰতহে প্ৰযোজ্য হোৱা কেলছিয়ামলৈকেহে প্ৰযোজ্য হোৱা দেখা যায়। তাৰ মূল কাৰণটো হ'ল যে কেলছিয়ামলৈকে ইয়াৰ কম পাৰমাণৱিক ভৰ মানে যিখিনি মৌল আছিল 56টা মৌল আছিল এই 56টা মৌলৰ যি কম পাৰমাণৱিক ভৰৰ
সূত্ৰৰ যিখিনি মৌল আছে সেইখিনিৰ ক্ষেত্ৰত এই প্ৰযোজ্য হোৱা দেখা যায় এই নিউল্যান্ডৰ অষ্টসূত্ৰত 56 টা মৌলৰ যিখিনিৰ পাৰমাণবিক ভৰ বেছি সেইখিনিৰ ক্ষেত্ৰত কিন্তু ইয়াৰ প্ৰযোজ্য হোৱা দেখা নাযায় কিন্তু অষ্টসূত্ৰটো কেৱল কেলছিয়ামলৈকে প্ৰযোজ্য আছে কেলছিয়ামৰ পাছত অষ্টম মৌলটো একুটাৰ ধৰ্ম প্ৰথমটোৰ লগত একে নাছিল অষ্টসূত্ৰত কি কৈছিলে প্ৰথম মৌলটো আৰু অষ্টমটো মৌলটোৰ যি ধৰ্ম আছে একে হ'ব লাগিছিলে কিন্তু এ কেৱল কম পাৰমাণবিক ভৰৰ মৌলৰ ক্ষেত্ৰতে প্ৰযোজ্য আছিল বেছি পাৰমাণবিক ভৰৰ মৌলৰ ক্ষেত্ৰত প্ৰযোজ্য নাছিল নেক্সট আছিল যে এই জন নিউল্যান্ড নামৰ এই ইংৰাজ বিজ্ঞানীজনে ভাবিছিলে যে 1866 চনলৈ 56 টা মৌল থকা বুলি জনা গৈছিলে কিন্তু তেওঁ ভাবি লৈছিলে যে ইয়াৰ পিছত আৰু মৌলৰ আৱিষ্কাৰ নহয় কিন্তু হেয়া তেওঁ ভুল আছিল থাৰ্ড নম্বৰটো কি আছিল এই অষ্টসূত্ৰত একুটা স্থানতে দুটা মৌল ৰাখিছিলে আৰু সাদৃশ্য নথকা মৌলকো একেটা স্তম্ভতে ঠাই দিছিলে এই নিউল্যান্ডৰ অষ্টসূত্ৰৰ উদাহৰণ মই অলৰেডি দেখুৱাইছো তাতে একেটা স্তম্ভ দুটা মৌলক স্থান দিয়া হৈছে যেনেকৈ তোমালোকে দেখিবা কবাল্ট আৰু নিকেল কিন্তু এই কবাল্ট আৰু নিকেলৰ কি কৰা হয় ইহঁতৰ ধৰ্ম একে দেখা পোৱা নাযায় তথাপি ইহঁতক একেটা স্তম্ভতে কি হৈছিলে ৰখা হৈছিলে যাক কোৱা হয় অনুপযুক্ত বৰ্গীকৰণ বুলি কোৱা হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি আজি অষ্টসূত্ৰৰ সীমাবদ্ধতালৈকে পঢ়িলো নেক্সটত আমি তোমালোকক নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম তাৰ আগতে মই আজি কি পঢ়ালো এবাৰ মনত কৰি দিব বিচাৰিছো সো প্ৰথমে পঢ়ালো নিউল্যান্ডৰ অষ্টসূত্ৰ তাৰ পিছত পঢ়ালো নিউল্যান্ডৰ অষ্টসূত্ৰৰ উদাহৰণ আৰু নিউল্যান্ডৰ অষ্টসূত্ৰৰ সীমাবদ্ধতা পৰীক্ষাত তোমালোকে ইয়াতে অহা কোৱেশ্চনত থাকিব পাৰে যে নিউল্যান্ডৰ অষ্টসূত্ৰটো লিখা আৰু ইয়াৰ সীমাবদ্ধতা লিখা বা আলোচনা কৰা আৰু এনেকুৱা কোৱেশ্চন আহিব পাৰে যে নিউল্যান্ডৰ অষ্টসূত্ৰত ডুবাইনৰ ট্ৰায়ড পোৱা যায় নেকি বা ডুবাইনৰ ট্ৰায়ড আছে নেকি এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ এক্সামত আহিব পাৰে তোমালোকৰ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম এইখিনিতে আজি সামৰিছো ধন্যবাদ